हेलो बंधुসকল मिकुस चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আজি আমাৰ কাহিনীটোৰ নাম হ'ল নিজকে কেতিয়াও কম বুলি নাভাবিবা। এখন ধুনীয়া অৰণ্য আছিল, তাত বিভিন্ন ধৰণৰ গছ-গছনি আছিল, তাত সকলো মানুহে ফুৰিবলৈ আহে। অৰণ্যখনত এটা পুখুৰী আছিল, তাত বিভিন্ন ধৰণৰ ফুল আছিল, তাত এটা পদুম ফুলো আছিল। সেই পদুম ফুলটোৰ সকলোৱে গুণ গাইছিল। পদুম ফুলপাহত এখিলা পাতো আছিল। সেই পাতখিলাই ভাবিছিল, মোক কোনেও পচন্দ নকৰে, মোৰ কোনো অস্তিত্ব নাই, এই বুলি সদায় দুখ কৰি থাকে। এদিনাখন বহুত জোৰত বতাহ আহিলে। বতাহজাকত পাতখিলা ফুলপাহৰ পৰা পৰি গ'ল আৰু পাতখিলা পানীত উপঙি থাকিল। পাতখিলাই দেখা পালে এটা পৰুৱাই পানীৰ পৰা নিজক বচাবলৈ চেষ্টা কৰি আছে। তাকে দেখি পাতখিলাই পৰুৱাৰ ওচৰলৈ গ'ল। পৰুৱাটোৱে পাতৰ ওপৰত উঠি নিজকে প্ৰাণ ৰক্ষা কৰিলে আৰু পাতক ধন্যবাদ দিলে। পৰুৱাৰ কথা শুনি পাতে ক'লে, ধন্যবাদ মইহে তোমাক দিব লাগে, কাৰণ মই ইমান দিনে নিজৰ অস্তিত্ব বুজি পোৱা নাছিলোঁ। ময়ো যে কিবা এটা কৰিব পাৰোঁ আজিহে বুজি পালোঁ। সেইকাৰণে বন্ধুসকল, নিজকে কেতিয়াও কম বুলি ভাবিব নালাগে। তুমি কি কৰিব পৰা আৰু তুমি কি জানা সেইটো অকল তুমিহে জানা। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে কাহিনীটো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো